আহি একদম মই মামাৰ ঘৰ চোতালত হাজিৰ। মোকে দেখি আকৌ কুকুৰ দুটাই মোক আদৰণি জনাবলৈ ঢাপলি মেলি আহিছে নহয়। এটাৰ নাম জুজু, এটাৰ নাম চুইটি হেনো। মই যে বাঘ, সেইকাৰণে মোক আদৰণি জনাবলৈ আহিছে। তোৰ ভিতৰত কোনোবা আছেনে? মই সেই বুলি ইমান লগতে দেখিলো আমাৰ বোপাই গেম খেলি আছে। মই বোলো হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি আছ, গেম খেলা বাদ দে। বাৰু সেইবোৰ এতিয়া বাদ দিয়ক। মই আৰু মোৰ মামাৰ ল'ৰা বেবেজীয়া চাৰিআলিৰ দিশে ৰাওনা হলো। মই বোলো বোপাই স্কুটি লাহে চলাবি, মই চলাবলৈ গ'লে চাবি আকৌ দহৰ ওপৰত নাযাবই। ৰ'ব, মুখেৰে পেক কৰি থাকোতে মই কোন সময়ত বেবেজীয়া চাৰিআলি পালোহি ধৰিবই নোৱাৰিলো নহয়। বাৰু পিছে সেইবোৰ এতিয়া বাদ দিয়ক। এতিয়া দোকানৰ পৰা বস্তু লোৱা সময়। কাইলৈ ককাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে আমাৰ ঘৰত এখন সকাম আয়োজন কৰাইছে। সেইকাৰণে কিবা বস্তু লাগে হেনো। ভিন কাপত ভিন বস্তু সজোৱা আছে। এতিয়া গেলামালৰ দোকানক বাই তাত এদি কমলা আৰু আপেল লোৱাৰ সময়। হাতত থকা ঠোঙাটো ঘূৰাই সৰুকালৰ স্মৃতি ৰোমন্থন কৰি আছে। এই সৰুতে যে হাতত ঠোঙাটো লৈ ঘূৰাই থাকো যে, সেইটো আকৌ কোনে সৰুতে এনেকুৱা কৰিছিল জনাবচোন। স্কুটিখনৰ টিকাটো খুলি বস্তুখিনি সোমাই লওঁ, মানে বুট আৰু কলখিনি আকৌ। দোকানৰ পৰা ফল মূল আৰু বস্তু লোৱা কাৰ্যসূচী ইয়াতে খতম। ভিডিঅ'টো যদি ইমানলৈকে চাইছে, লাইক আৰু কমেণ্ট এটা দিবলৈ একদমেই নাপাহৰিব। মামাৰ ঘৰৰ গোঁসাই ঘৰটোৰ কাৰণে এটা গোঁসাই থাপনা হেনো অৰ্ডাৰ দিয়া আছে, তাকে লৈ যাব লাগে।